নমস্কাৰ মই ৰুবি স্বাগত জনাইছো মোৰ চেনেললৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি আকৌ মই এবিধ ধুনিয়া ফুলৰ বিষয়ে কম এই ফুলবিধৰ নাম হৈছে মেক্সিকান পিটুনিয়া বা ৰুয়েলিয়া ইয়াক পিটুনিয়া বুলি কোৱা হয় যদিও ই ঠাণ্ডা দিনত ফুলা পিটুনিয়াটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ঠাণ্ডাত ফুলা পিটুনিয়া ফুলটো সিজনেল হয় অকল ঠাণ্ডাতহে ফুলে কিন্তু এইবিধ গৰমত ফুলা এবিধ পাৰ্মানেন্ট ফুল গোটেই গৰমৰ মাহ কেইটা খুব ধুনিয়াকে ফুলি থাকে ইয়াক তিনটা ৰঙত পোৱা যায় বগা গুলপীয়া আৰু বেঙুনিয়া ইয়াৰ পুলিবিলাকৰ দাম 30 টকাৰ পৰা 50 টকাৰ ভিতৰত হয় ইয়াৰ দুটা ভেৰাইটি আছে ইয়াৰ এটা ভেৰাইটিৰ গছবিলাক অলপ ওখ হয় মানে গুলমজাতীয় হয় গোলাপ ফুলৰ নিচিনা আৰু মোৰ এইটো হৈছে সাপৰ জাতৰ মানে ড্ৰাফ ভেৰাইটি এই সাপৰ জাতটো টাবত ৰুবৰ বাবে বেছি ভাল মাটিটো ৰুব পাৰি কিন্তু গছজোপা ইমান ডাঙৰ নহয় বাবে ইয়াক টাবত বেছি ভাল লাগে আৰু হেঙ্গিং টাবতো দিব পাৰি গোটেই গছজোপা ফুলেৰে ভৰি থাকে বাবে ইয়াক হেঙ্গিং টাবত দিলেও বহুত ধুনিয়া লাগে এই ফুলজোপা অলপ হেমেকা মাটিত ভাল হয় সেয়ে ৰেগুলাৰ পানী দিব লাগে মাটিটো শুকাবলৈ দিব নালাগে আৰু ইয়াৰ পটিং মিক্স বনাওতে আমি বাকিবিলাক ফুলৰ বাবে যেনে ধৰণৰ পটিং মিক্স বনাও তেনেকৈ বনালেই হ'ল মোৰ ইয়াৰ মাটিখিনি বহুত আলতীয়া বাবে মই ইয়াত মাটিৰ লগত কেতিয়াবা কোকোপিট আৰু কেতিয়াবা বালি মিলাও আৰু বাকি ভাৰ্মি কম্পোষ্ট আৰু শুকান গোবৰ মিলাও যদিহে মাটিখিনি অলপ বালিয়া হয় তেন্তে আকৌ বালি মিলাব নালাগে মাটিৰ লগত শুকান গোবৰ আৰু কেঁচু সাৰ 2-3 মুঠি মানকে মিলাই দিব দুইবিধ মিলাব পাৰে বা যিকোনো এবিধ মিলালেও হয় আৰু লগতে 2 চামুচ মান বোন মিল মিলাই দিব পাৰে ইয়াৰ ফুলবিলাক জবা ফুলৰ নিচিনা অকল দিনটোহে ফুলে আৰু গধূলিলে মৰহি যায় আৰু পিছদিনাখন আকৌ নতুন কলিৰ পৰা আকৌ নতুন ফুল আহে মোৰ এইজোপাটো দেখিছে এয়া কিমান কলি উলাই আছে এদৰে সদায় নতুন কলি উলাই থাকে আৰু সদায় ফুলি থাকে এই মেক্সিকান পিটুনিয়া ফুলজোপা ৰ'দ পৰা ঠাইত ৰাখিব লাগে ৰ'দ নপৰা ঠাইত ৰাখিলে গছজোপা ভালদৰে নুফুলে আৰু অলপ লেগি হৈ যায় মোৰ এই ফুলজোপা মই এতিয়া ছটত ৰাখিছো কিয়নো তলত মোৰ ভালদৰে ৰ'দ নপৰা হ'ল আৰু ই গোটেই দিনটো ৰ'দ পায় যিমানেই এই ফুলজোপাই ৰ'দ পায় সিমানেই ভালদৰে ফুলে আৰু গছজোপাও জোপোহা হয় সেয়ে মাটিত ৰুলেও ইয়াক সদায় ৰ'দ পৰা ঠাইত ৰুব লাগে আৰু টাবত ৰুলেও টাবটো কমেও 3-4 ঘণ্টামান ৰ'দ পৰা ঠাইত ৰাখিব লাগে এই মেক্সিকান পিটুনিয়া ফুলজোপা খুব সহজে প্ৰপাগেট কৰিব পাৰি ই ডালৰ পৰাও হয় আৰু গুটিৰ পৰাও হয় ইয়াৰ কাটিং লগোৱাৰ উপযুক্ত সময় হৈছে বাৰিষা সময়খিনি আৰু গুটিৰ পৰাও ই খুব সহজতেই হয় ফুলি শেষ হোৱাৰ পিছত ইয়াৰ পুৰত গুটিবোৰ নিজে নিজে পৰি এনেকৈ তলত হয় মোৰ ইয়াতো এই দুজোপা পুলি গজি আছে এই দুজোপা নিজেই গুটি সৰি হ'ল আৰু ইয়াৰ ওচৰতো আৰু বেলেগ পুলি গজিছিল এইখিনিতো আৰু এই দুটা পুলি হৈ আছে এই দুটা সৰু হৈ আছে অৱশ্যে এতিয়াও আৰু এই টাবটোৰ ওচৰত থকা বেলেগ টাবতো কিছুমান পুলি গজি আছে নিজে নিজে গতিকে ইয়াৰ পুলি খুব সহজতেই হয় আৰু যদি নিজে পচাব বিচাৰে তেন্তে ফুলি শেষ হোৱাৰ পিছত পুৰত গুটিবিলাক অলপ লক্ষ্য কৰি থাকিলেই হ'ল ইয়াৰ পুৰত গুটিবিলাক এনেকুৱা হয় দেখিবলৈ এই ফুলবিধৰ পোক পৰুৱা লগা বা ফাংগাছ লগা আদি সমস্যাবোৰ প্ৰায় হোৱা দেখা নাযায় তথাপিও যদি কেতিয়াবা নোৱা কিবা সমস্যা হয় তেন্তে ট্ৰাইচেল বা ৰগৰ ইনসেক্টিসাইড স্প্ৰে কৰিব পাৰে নাইবা ফাংগাছৰ কাৰণে সাফ বেবিষ্টিন আদি ফাংগিসাইড ইউজ কৰিব পাৰে গছজোপা ভালে থাকিবৰ বাবে আৰু বেছি ফুল পাবৰ বাবে 1 মাহ মানৰ মূৰে মূৰে সাৰ প্ৰয়োগ কৰিব লাগে সাৰ হিচাপে শুকান গোবৰ নাইবা কেঁচু সাৰ 2-3 মুঠি মানকে লৈ গছজোপাৰ গুৰিত দিব লাগে আৰু গুৰিটো অলপ খুচৰি দিব লাগে যাতে সাৰখিনি মাটিৰ লগত মিলি যায় আৰু পনীয়া সাৰৰ ভিতৰত খলিহৈ সাৰ পিয়াজৰ বাকলি সাৰ কলৰ বাকলি সাৰ আদি দিব পাৰে আৰু ৰাসায়নিক সাৰৰ ভিতৰত DAP পটাছ নাইবা NPK দিব পাৰে আৰু গছজোপা যেতিয়া পুৰণা হৈ যায় তেতিয়া অলপ ডালবিলাক ইয়াৰ প্ৰুনিং কৰি দিব লাগে মাৰ্চ মাহত ইয়াৰ পুৰণা ডালবোৰ অলপ কাটি দিলে নতুন ডাল ওলাই আৰু গছজোপা জোপোহা হয় ধুনিয়া হয় এই ফুলজোপা অতি সহজতে হয় কোনো কষ্ট কৰিবৰ প্ৰয়োজন নাথাকে যদি এতিয়ালৈকে আপোনালোকে ৰোৱা নাই তেন্তে আনি ৰুওক নিজৰ বাগিচাত আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিল জনাব যদি ভাল লাগিল লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব